শ্রোতাস্পদ আজিৰ সভাৰ সভাপতি মহোদয়, মঞ্চস্থ বিশিষ্ট অতিথিসকল, মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইংলিছ লাৰ্ণিং ক্লাব ধুবুৰী, লেটছ লাৰ্ণ ইংলিছ ইজিলি। আমাৰ মটৰটো হৈছে লেটছ লাৰ্ণ ইংলিছ ইজিলি। আহক আমি ইংৰাজী সহজে শিকোঁ। ইংলিছ লাৰ্ণিং ক্লাব যেটো কৰাৰ এটা উদ্দেশ্য আছে। এই উদ্দেশ্যটো হৈছে ইংৰাজীৰ প্ৰতি, ইংৰাজী বিষয়ৰ প্ৰতি সাধাৰণতে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল অহেতুক ভয় এটা থাকে। এইটো ইংলিছ ফবিয়া বুলি আমি ক'ব পাৰোঁ, যে ইংলিছক দেখিলে অকাৰণতে ভয়, নোৱাৰিম, মোৰ দ্বাৰা নহ'ব, এনেকুৱা এটা ভয় ভাৱ। আৰু ইংলিছ লেংগুৱেজ, English is not only a language but also a skill. ইংৰাজী কেৱল এটা ভাষা নহয়, ই এটা স্কিল হয়, দক্ষতা। কাৰণ ইংৰাজী জনা মানুহে যিকোনো কাম কৰক সেই কামত সাকসেস হয়। আৰু ইংৰাজী জনা মানুহৰ সাধাৰণতে কোনো অভাৱ অনাটন নহয়, কাৰণ ইংলিছ ইটসেলফ is a skill, এটা ক্ষমতা, এটা দক্ষতা। ইংলিছ is an influential language, এটা প্ৰভাৱশালী এটা ভাষা। ইয়াৰ মাধুৰ্য বেলেগ ধৰণৰ। এজন মানুহক আমি খুব অৱজ্ঞা কৰি আছো, বহুত অৱজ্ঞা কৰে, কিন্তু সেইজন মানুহ যেতিয়া ইংৰাজী কোৱা আৰম্ভ কৰিব, মানুহৰ মনৰ ভিতৰৰ পৰা বহু কিছু আঁতৰি যায়। এজন সাধাৰণ মানুহ, সাধাৰণ পোছাকত আছে, মানুহজনক আমি হীনমন্যতাত, মানে আমি বেলেগ দৃষ্টিৰে চাইছো, আৰু মানুহজনেও তেনেকুৱা হীনমন্যতাত ভুগি আছে। কিন্তু যেতিয়া মানুহজনে ইংৰাজী ক'ব, তেতিয়া ইংলিছ কোৱাৰ লগে লগে কিন্তু আমাৰ যিটো ধাৰণা, ধ্যান ধাৰণা মানুহজনৰ প্ৰতি একদম পৰিৱৰ্তন হৈ যায়। এই ক্ষেত্ৰত আমি যেতিয়া কলেজত পঢ়িছিলো, এটা গল্প শুনিছিলো। গল্পটা আছিল যে ছাগলীয়া চেক কেটত কোচবিহাৰৰ পৰা বজাৰ কৰি আহিছে এজন মানুহ, ছাগলীয়া চেক কেটত পুলিচে চেক কৰি আছে। তেওঁ কেমেৰা চেমেৰা বহুত কিবা কিবি কিনিছে, আৰু তেতিয়া মানে তাৰ পৰা কেমেৰা চেমেৰা ইত্যাদি আনোতে অলপ প্ৰব্লেম হৈছিল। এইগৰাকী মানুহৰ ওচৰত যেতিয়াই গৈছে, সেইজন মানুহ ইংৰাজী আৰম্ভ কৰি দিছে। আৰু জেনেৰেলি পুলিচ কনষ্টেবলে ভালদৰে ইংৰাজী ক'ব নোৱাৰে বা বুজিবও নোৱাৰে, গতিকে তেওঁ একো নকৈ পেলাই তাতে থকা যিজন সাব ইন্সপেক্টৰ আছিল, সাব ইন্সপেক্টৰ মাতি পেলাই ক'লে যে ছাৰ ইংৰাজী কয়, আপুনি যাওক। তো সাব ইন্সপেক্টৰ অলপ দূৰৰ পৰাই শুনি আছিল ইংৰাজীটো, শুনাৰ লগে লগে চেক কৰিব নালাগে, যাব দিয়া। কিন্তু তেওঁ আচলতে ইংৰাজী কোৱাই নাছিল, কৈছিল এটা কবিতা। সেইটো কোনো ইংৰাজী হোৱা নাছিল, তেওঁৰ এটা ইংৰাজী কবিতা মুখস্থ আছিল। ৱাৰ্ডছৱৰ্থৰ 1802 এটা সনেট, অ ফ্ৰেণ্ড আই ডোন্ট নট হুইচ ৱে আই মাষ্ট লুক বিং ফৰ কমফৰ্ট, এনেকুৱা এটা কবিতাটো হলহলীয়াকৈ ইমান স্পীডত কৈছিল, কোনেও ধৰিব নোৱাৰিলে যে তেওঁ ইংৰাজী ক'লে নে নক'লে। কাৰণ ইংলিছৰ এনেকুৱা এটা বাহাদুৰি যে কি ইংৰাজী কৈছে আমি বুজাব চেষ্টা নকৰোঁ। লাষ্টত সেই এটা কবিতা কৈ পেলাই বাছ তেওঁ তাত প্ৰভাৱ ফুটুৱালে, প্ৰভাৱ ফুটুৱাই তেওঁৰ বস্তু চেকে নকৰিলে, তেওঁক আহিব দিয়ে। এনেকুৱা এটা ঘটনা ঘটিছিল। কাৰণ আমাৰ ইয়াতো তেনেকুৱা এটা আছে, মানে গোটেই ভাৰতবৰ্ষত ইংৰাজীৰ আদৰ, ইংৰাজীৰ সন্মান সাংঘাতিক ধৰণৰ। ইংলিছ সবৰে এটা ইচ্ছা থাকে, প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ ইচ্ছা থাকে, আই উইচ আই কুড স্পীক ইংলিছ ফ্লুৱেণ্টলি, মই যদি ইংৰাজী খুব সলসলীয়াকৈ ক'ব পাৰিলেহেঁতেন, তেনেকুৱা এটা ইচ্ছা থাকে। সেই ইচ্ছাটো পূৰণ নহয়। পূৰণ নোহোৱাৰ কাৰণ হৈছে আৱাৰ চিলেবাছ, এই স্কুলীয়া পাঠ্যক্ৰম। লিমিটেড কিছু গ্ৰামাৰে হওক বা অন্যান্য যিকোনো কিতাপৰ কমপ্লিট কিতাপ পঢ়িব নালাগে, তাৰ পৰা সিলেক্টেড কিছু টপিকস পঢ়িব লাগে।
সিলেক্টেড টপিকস পড়ার কারণে বিশেষকৈ গ্ৰামাৰ শিকিবলৈ হলে গ্ৰামাৰৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈকে পঢ়িব লাগিব, তেতিয়াই সেই গ্ৰামাৰ আয়ত্ত থাকিব। কিন্তু তাৰ মাজৰ পৰা এগৰাকী ছাত্ৰই পঢ়িব লাগে ডিটাৰমিনাৰ্ছ, প্ৰিপজিশ্যন, তাৰপিছত টেন্স, ভয়েস, নেৰেশ্যন, কম্বাইনেশ্যন, এইকেইটা ইত্যাদি ইত্যাদি। আমাৰ যি পাৰ্টছ অফ স্পীচ, 8টা পাৰ্টছ অফ স্পীচ আছে, সেই পাৰ্টছ অফ স্পীচটো শিকোৱা নহয়, ভালকৈ শিকোৱা নহয়। যাৰ কাৰণে মই দেখিছো, মই বিগত বহু দিনৰ পৰা ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত আছো আৰু বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছো যে পাৰ্টছ অফ স্পীচৰ নলেজ নাই, তেওঁলোকৰ বহু ধৰণৰ অসুবিধা হয়। সেই অসুবিধাবোৰ দূৰ কৰিব লাগিব আমাক সঠিক সময়ত ছাত্ৰগৰাকীক শিক্ষা দি পেলাই। আৰু সেইটো হৈছে আমি যদি ক্লাছ 6, 5, 7, 8 বা এইটো ষ্টেজৰ ছাত্ৰ ছাত্ৰীসকলক আমি যদি কিছু জ্ঞান দিব পাৰোঁ ইংৰাজী গ্ৰামাৰৰ, তেনেহ'লে মই ভাবোঁ ইংৰাজীৰ প্ৰতি যিটো আকৰ্ষণ এইটো বাঢ়িব, ইংৰাজীৰ প্ৰতি যিটো ভয় সেই ভয়টো কমিব। কিন্তু যেতিয়া ক্লাছ 10 পাছ কৰি কলেজত যায়, কলেজত যোৱাৰ পিছত তেওঁৰ বহু ধৰণৰ অসুবিধা হয়, কাৰণ তেওঁৰ বিগত প্ৰায় 6-7 বছৰৰ যিটো ডেফিচিয়েঞ্চি কম, এইখিনি ডেফিচিয়েঞ্চি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ডিগ্ৰীতো গ্ৰামাৰ নাইয়ে ক'ব পাৰি, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত মেকআপ দিয়াটো সম্ভৱ নহয়। বহুত ছাত্ৰ ছাত্ৰী দেখিছো তেওঁলোকৰ আগ্ৰহ যথেষ্ট হয়, শিকাৰ কাৰণে বহুত ইচ্ছা কৰে, কিন্তু কিমান কৰিব? 6-7 বছৰৰ পঢ়াখিনি 1 বছৰত 2 বছৰত ক্ষতিপূৰণ কৰাটো অসম্ভৱ হৈ পৰে। সেইকাৰণে মনে মনে আমি কিছু বিশেষকৈ আমাৰ এই শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আলোচনা কৰি আমি ভাবিলো যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কাম কৰিব লাগিব, আৰু কাম কৰিব লাগিব ফৰ দ্য চিলড্ৰেন এণ্ড উইথ দ্য চিলড্ৰেন, শিশুসকলৰ সৈতে আৰু শিশুসকলৰ বাবে। অৰ্থাৎ 6, 7, 8 এই ভেটিটো আমাক ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহে আমাৰ উদ্দেশ্য সফল হ'ব। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি এটা কাম কৰিলো যে স্কুলৰ পৰা নকৰি পেলাই আমি লেটস মেক আ ক্লাব, আমি এটা ক্লাব গঠন কৰো। আৰু সেই ক্লাব গঠন কৰিলে ক্লাবৰ বেনাৰত যিকোনো অঞ্চলৰ যিকোনো স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় আহিব। আমাৰ এইটো ধাৰণা আছিল, আৰু সেই ধাৰণা আজি বাস্তৱত পৰিণত হৈছে, আৰু ধাৰণাটো সঁচা বুলি পৰিগণিত হৈছে। সঁচাই অভূত সঁহাৰি চাই পেলাই ভাল লাগিছে। কেৱল শংকৰ আজান আদৰ্শ বিদ্যালয় ধুবুৰীত ছাত্ৰ ছাত্ৰী ইয়াত যোগদান কৰিছে এনে নহয়, হলিমাৰী শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ আহিছে, অধ্যক্ষ মহোদয়ে জনাইছে যে তাৰ পৰা বহুত ছাত্ৰ ছাত্ৰী অহাৰ কাৰণে ইচ্ছুক। তেখেতে কেইজনমান ছাত্ৰ ছাত্ৰী ইয়াতে লৈ আহিছে। তাৰপিছত ইয়াত আমাৰ এই অত্র অঞ্চলত যিবিলাক স্কুল আছে গোটেই স্কুলৰ পৰা আশা দেখি আমাক ভাল লাগিছে। ইয়াত আমি শিক্ষা দিম, গতিকে শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাধান্য পাব, প্ৰেফাৰেন্স পাব, এইটো কেতিয়াও নহয়। এইটো ইংলিছ লাৰ্ণিং ক্লাব, ইংলিছ লাৰ্ণিং ক্লাবৰ একজন মেম্বাৰ, আৰু এই মেম্বাৰে সমান গুৰুত্ব পাব। আমি সেই উদ্দেশ্য আগত ৰাখি আমি এই ক্লাবখন কৰিছো, আৰু এইটো হৈছে মুখ্য উদ্দেশ্য। কিন্তু তাৰ আগতে আৰু এটা কথা আছে যে আমি দেখিছো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক মেক্সিমাম ষ্টুডেন্ট কিন্তু স্লো লাৰ্নাৰ্ছ, মানে উইক ষ্টুডেন্ট, অলপ দুৰ্বল ছাত্ৰ ছাত্ৰী, পঢ়া শুনাত অলপ কম, মানে দুৰ্বলে বুলি বেয়া বুলি যাক কম, দুৰ্বল ছাত্ৰ ছাত্ৰী। এই দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কাম কৰিব লাগিব। এগৰাকী নেতা, ৰাজনৈতিক নেতাৰ কথা কৈছো, ধনী মানুহক ধনী কৰাটো ডাঙৰ কথা নহয়, কিন্তু কোনোবা যদি গৰীব মানুহক তেওঁ ধনী কৰিব পাৰে
সমাজৰ গৰীব শ্ৰেণীক যদি ধনী কৰি দিব পাৰে সেইগৰাকী প্ৰকৃত নেতা মই ভাবো আমাৰ শিক্ষকসকলৰ মাজতে ভাল ষ্টুডেণ্টক লৈ ভাল এজন লেটাৰ পাইছে তেওঁ আকৌ লেটাৰ পালে সেইটো ডাঙৰ কথা নহয় লেটাৰ নপোৱা ছাত্ৰ ছাত্ৰীক লেটাৰ কেনেকৈ পাব লাগে সেইটোহে প্ৰকৃত শিক্ষকৰ কাম উইক ষ্টুডেণ্টৰ প্ৰতি ধ্যান দি পেলাই উইক ষ্টুডেণ্টক কেনেকৈ ষ্ট্ৰং ষ্টুডেণ্ট কৰা যায় ভাল ষ্টুডেণ্ট কৰা যায় সেইটো লক্ষ্য হ'ব লাগে আৰু এই উদ্দেশ্যটো আমি আগত লৈছো আমাৰ ৰোল মডেল শিক্ষক হৈছে লণ্ডনৰ টমাছ আৰ্নল্ড মেথিউ আৰ্নল্ড ইংৰাজী সাহিত্যৰ এগৰাকী বৰেণ্য ক্ৰিটিক বুলি কয় সমালোচক বুলি কোৱা হয় মেথিউ আৰ্নল্ড তাৰ দেউতা আছিল টমাছ আৰ্নল্ড আৰু টমাছ আৰ্নল্ডক কোৱা হৈছিল হেডমাষ্টাৰ অফ লণ্ডন গোটেই লণ্ডনত তেখেতে পৰিচিত আছিল হেডমাষ্টাৰ যেনেকুৱা আমাৰ ভাষানীশ্বৰত আব্দুল আৱাল মোল্লা হি ইজ নন এজ হেডমাষ্টাৰ ভাষানীশ্বৰৰ আগৰ মানুহখিনিক হেডমাষ্টাৰ বুলি এতিয়াও যদি কোৱা যায় আগৰ জেনেৰেশ্যনখিনিক তেওঁলোকে জানিব যে আব্দুল আৱাল মোল্লা ঠিক তেনেকুৱা থমাছ আৰ্নল্ড ৱাজ নন এজ দ্য হেডমাষ্টাৰ অফ লণ্ডন আৰু থমাছ আৰ্নল্ডৰ কি পৰিকল্পনা আছিল তেখেতৰ স্কুলত উইক ষ্টুডেণ্ট যিবিলাক একদম দুৰ্বল ষ্টুডেণ্ট সেইবিলাকক আগত প্ৰেফাৰেন্স দিছিল এডমিশ্যনৰ কাৰণে ভাল ষ্টুডেণ্ট পিছত পাব যদি বেয়া ষ্টুডেণ্ট ভৰ্তি হৈ পেলাই কিবা সিট খালি থাকে তেতিয়া ভাল ষ্টুডেণ্ট আহিব পাৰিব আগতে তেওঁ দিছিল উইক ষ্টুডেণ্টক প্ৰেফাৰেন্স আৰু সেই উইক ষ্টুডেণ্টৰ পিছত লাগি ৰিজাল্টত কিন্তু দেখা গৈছিল যে তেখেতৰ যি স্কুলত তেওঁ শিক্ষকতা কৰিছিল সেই স্কুলতে প্ৰতি বছৰে ভাল ৰিজাল্ট কৰে এই কাৰণে তেওঁ কোৱা হৈছিল যে হেডমাষ্টাৰ অফ লণ্ডন আমাৰ এইটো ৰোল মডেল সেই ছাৰৰ পৰা আমি তেনেকুৱা হ'ব নোৱাৰিম কিন্তু আমাক তেখেতক অনুকৰণ কৰি তেখেতৰ পৰা প্ৰেৰণা পাবৰ কাৰণে আমি সেই চেষ্টাটো কৰিম দুৰ্বল যিসকল ছাত্ৰ ছাত্ৰী আজি আপোনালোকে অভিভাৱকসকলে নিশ্চয় দেখা পাইছে তেওঁলোকে নিজৰ পৰিচয়টো ভালকৈ দিব পৰা নাই যিমান জোৰে কথা ক'ব লাগে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পৰিচয় দিওঁতে সেইটো কিন্তু কৰিব পৰা নাই আমাৰ ইংলিছ লাৰ্নিং ক্লাবৰ উদ্দেশ্যটো হৈছে আমি এক মাহ হওক বা 1.5 মাহ এটা টপিকস ধৰিম টপিকস শেষ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি শিকিব পাৰিলে সেইমতে এটা দিন নিৰ্ধাৰণ কৰা হ'ব এইটো হ'ব পাৰফৰমেন্স ডে তাৰমানে তেওঁলোকে কিমানখিনি শিকিলে সেইখিনি পাৰফৰ্ম কৰিব লাগিব আৰু সেইদিনা আমি আকৌ অভিভাৱিকাসকলক মাতিম আৰু আপোনালোকে পাঠ্যক্ৰমটো বুজিব পাৰিব যে আজি তেওঁলোকে কথাই ক'ব নোৱাৰিলে নিজৰ নামটো নিজেই শুনাকৈ ক'ব নোৱাৰিলে কিন্তু এইগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আপোনালোকে পাৰফৰমেন্স ডে অলপ হ'লেও পৰিৱৰ্তন পাব তেওঁলোকে ইংৰাজীত নিজৰ পৰিচয়টো দিব আশা ৰাখিছোঁ এইখিনি আমি কষ্ট কৰিম আমি ইংলিছ লাৰ্নিং ক্লাবৰ পৰা এইটো শিকাম আমাৰ বিশেষকৈ ইংলিছ গ্ৰামাৰত পাৰ্টছ অফ স্পীচ আৰু টেন্সৰ নলেজটো আমি ভাবিছোঁ বেছিকৈ দিয়াৰ চেষ্টা কৰিম এতিয়া আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে মই কলেজ লেভেলৰ ছাত্ৰ ছাত্ৰীৰ কথা কৈছোঁ কলেজ লেভেলৰ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান যদি কোৱা যায় যে গো ভাৰ্বটো আছে তাৰ নেগেটিভ কি তেওঁলোকে মই কেইদিনমান আগতে মই টেষ্ট কৰিলোঁ তেওঁলোকে কয় নট গো বা ইজ নট এম নট are not can not এইবিলাক হয় নেগেটিভ কিন্তু যেতিয়া গো কম don't go বা doesn't go আৰু যেতিয়া when কম didn't go এইবিলাক কথা যেনেকুৱা ট্ৰান্সলেশন আকাৰে আমাৰ ছাত্ৰ ছাত্ৰী শিকিব মই খাওঁ I eat মই নাখাওঁ I don't eat মই খাওঁনে do I eat মই নাখাওঁনে don't I eat এই যে ফৰমেশনবোৰ এই ফৰমেশনবোৰ শিকাৰ প্ৰয়োজন আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো ষ্টেজত জানিব লাগিব আৰু এই উদ্দেশ্যে আমি এই লাৰ্নিং ক্লাব স্থাপন কৰিছোঁ আমি সহাৰি পাইছোঁ এই সহাৰি যাতে অটুট থাকে আমাৰ ক্লাছবোৰ এভৰি সানডে লগতে অন্যান্য চৰকাৰী বন্ধৰ দিন এই সানডে আমি ক্যালেন্ডাৰ চাই পেলাই কোনদিনা বন্ধৰ দিন আছে আগতীয়াকৈ জনাই দিম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ ৰেজিষ্টাৰত লিখা থাকিব তাত নাম্বাৰখিনি ফোন নম্বৰ আপোনালোকে দিব কন্টাক্ট নাম্বাৰ হোৱাটছআপ নাম্বাৰ থাকিলে ভাল
কাৰণ আমি হোৱাটছআপ এটা গ্ৰুপ কৰিব লাগিব এইটো এইবিলাক কৰি আমি আগবাঢ়িম আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাম্য আপোনালোকে সহায় কৰিব লাগিব সহযোগ কৰিব লাগিব অভিভাৱক অভিভাৱিকাসকলক কৈছো কিন্তু এই ক্ষেত্ৰত আৰু এটা কথা কৈ দিছো যে কেতিয়াবা কেতিয়াবা আপোনালোকে চাব কিন্তু ইংলিছ লাৰ্নিং ক্লাবৰ আহি এনেকুৱা আকৰ্ষিত হৈ যাব যে ঘৰত গৈ কেৱল ইংলিছে এইটোৱে লৈ কিন্তু তেওঁ প্ৰেক্টিছ কৰি থাকিব বাকি সাবজেক্ট কিন্তু নকৰিব অলপ হ'লেও ধ্যান দিব এইটো যাতে নহয় কাৰণ প্ৰথম অৱস্থাত আমাৰ অলপ এক্সিডেন্ট হৈছিল ক্লাছ 10 লৈ পেলাই এটা বেচত তেওঁলোকক এই শিক্ষা দিবলৈ যাওঁতে তেওঁলোকে ইমান ধুনীয়া পাৰফৰ্মেন্স কৰিলে আৰু হেতু মই অলপ প্ৰচাৰ কৰিলো তেওঁলোকৰ বিৰাট নাম হ'ল তেওঁলোকৰ কাণত দিয়া হ'ল তাৰ পিছত তেওঁলোকে ভাবিলে হৈ গৈছো আৰু এই প্ৰনাউন্সিয়েচন এক্সেন্টৰ ওপৰত লাগি অলপ পাৰফৰ্ম কৰিব পাৰে বাকি সাবজেক্টবোৰ পঢ়া শুনা বাদ দি পেলাই পিছত দেখা গ'ল এই বেচটোৰ আমাৰ ৰিজাল্টটো বেয়া হৈ গৈছে মানে হেতু চাব আমাৰ এইটো যেটো সিলেবাস এই সিলেবাসত ঘৰত এভৰি ডে আধা ঘন্টা গৈ যাতে প্ৰেক্টিস কৰে আধা ঘন্টাৰ বেছি কৰিব নালাগে বাকি সাবজেক্টৰ পঢ়া শুনা কৰিব এইখিনিয়ে আমাৰ উদ্দেশ্য আৰু বিশেষ নাই আমি আমাৰ মাননীয় অতিথিসকল ইয়াত আছে তেখেতসকলৰ পৰা কোন পৰামৰ্শ শুনি এইখিনিয়ে কৰি গ্ৰুপি ইংলিছ লাৰ্নিং ক্লাব গ্ৰুপি লেটস লাৰ্ন ইংলিছ ইজিলি উদ্দেশ্য ব্যাখ্যা বা এই বিষয়ে কৰি এইখিনিতে সামৰিছো ধন্যবাদ